কিছুমান ল'ৰাবিলাকে অলপ কেতিয়াবা চেষ্টা কৰে মানে আগৰ ভাঙা ফুটা কিছুমান অস্ত্ৰবিলাক আছে সেইবিলাক লৈ পেলাই কিছুমানে অলপ ভাবে হয়তো আমি কিবা এটা কৰিম বুলি কিন্তু এনেকাটো আৰু পৰিৱেশ নাই এতিয়া আমাৰ সামাজিক সুস্থিৰতা অহাৰ পিছত শান্তি ঘূৰি অহাৰ পিছত সব পৰিৱেশ ভাল হোৱাৰ পিছত কোনো ব্যক্তিয়ে কোনো জনগোষ্ঠীয়ে কোনো মানুহে নিবিচাৰিব যে আমাৰ অঞ্চলত পুনৰ অস্ত্ৰৰ কিবা এটা এক্টিভিটি হওক এইটো কোনো নিবিচাৰে গতিকে চাওক অস্ত্ৰৰ জনজননী আৰম্ভ হোৱা নাই অস্ত্ৰ আগৰ পৰাই আছিলে অস্ত্ৰ বিভিন্ন মানুহৰ হাতত আছিলে বিভিন্ন সংগঠনৰ হাতত আছিলে আগৰ সময়বিলাকত আৰু সেইবিলাক ৰিকভাৰী হৈ আহি এতিয়ালৈকে এটা দুটা বা মাজে মাজে এনেকা ৰিকভাৰী হৈ আছে কাৰণ 30-40 বছৰত যিখিনি অস্ত্ৰ শস্ত্ৰৰ জনজননী বা বিভিন্ন সংগ্ৰামবিলাক হৈছিলে আৰু অকল সংগ্ৰাম নহয় সংগ্ৰাম নোহোৱা কিছুমান চক্ৰৰ হাততো আছিলে তো আজি লাহেকৈ অসম পুলিচে যিমান এক্টিভলি কাম কৰি আছে ইয়াৰ কাৰণে এই অস্ত্ৰবিলাক উদ্ধাৰ হৈ আছে আৰু সৰু সুৰা টিম মাজে মাজে ওলাব বিচাৰে ইটো হিটো কৰাৰ কাৰণে গতিকে সেই টিমবিলাকক যেতিয়া আমি গম পাওঁ আমি আলোচনা কৰোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনি টাইম এই বিষয়টো মানে তেখেতৰ কনচাৰ্ণ হয় তেখেতে এইটো চাই থাকে যে অসমত পুনৰ তেনেকুৱা যাতে পৰিৱেশ হ'ব নোৱাৰে গতিকে যোৱাকালি যিটো অস্ত্ৰ উদ্ধাৰ হৈছে এইটো বহুত ভাল কাম হৈছে আৰু তেনেকুৱা য'ত আছে বা তেনেকুৱা সম্ভাৱনা থাকে সেই অঞ্চলবিলাক বা সেই নিউজবিলাক বা ইনফৰমেশ্যনবিলাক আমিও চেষ্টা কৰি থাকোঁ যাতে বিটিআৰ অঞ্চলত বা অসমত অনাগত দিনত কোনো দিন অশান্তি আৰু হ'ব নোৱাৰে এই কথাটো সদায় আমিও নজৰ ৰাখোঁ এনেকুৱা নহয় কিছুমান ল'ৰাবিলাকে অলপ কেতিয়াবা চেষ্টা কৰে মানে আগৰ ভাঙা ফুটা কিছুমান অস্ত্ৰবিলাক আছে সেইবিলাক লৈ পেলাই কিছুমানে অলপ ভাবে হয়তো আমি কিবা এটা কৰিম বুলি কিন্তু এনেকাটো আৰু পৰিৱেশ নাই এতিয়া আমাৰ সামাজিক সুস্থিৰতা অহাৰ পিছত শান্তি ঘূৰি অহাৰ পিছত সব পৰিৱেশ ভাল হোৱাৰ পিছত কোনো ব্যক্তিয়ে কোনো জনগোষ্ঠীয়ে কোনো মানুহে নিবিচাৰিব যে আমাৰ অঞ্চলত পুনৰ অস্ত্ৰৰ কিবা এটা এক্টিভিটি হওক এইটো কোনো নিবিচাৰে গতিকে শান্তি প্ৰতিষ্ঠা কৰাটোৱে আমাৰ প্ৰতিশ্ৰুতি আছিলে অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ চুকে কোণে য'তে তেনেকৈ পৰিৱেশ হৈছে সেইটো সব তেখেতে চম্ভালিছে আৰু বিটিআৰ অঞ্চলত আমি সদায় সেই কথাটো নজৰ দি আছোঁ मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन अनला दाउ सबाय दाउ अमाजों नारजि मैथा अमा ना बाथोन थारुन अमा आरो गोबां बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन